লক্ষ্য মোৰ পৃথিৱীৰ নাৰী মুক্তি। কবি ৰেখা দত্ত। পাঠ প্ৰণৱ ৰঞ্জন শইকীয়া। সত্য সুন্দৰ সৌন্দৰ্যমণ্ডিত সূৰ্যময় সৌধৰে ঐশ্বৰ্যশালীময় অক্লান্ত সৃষ্টিশীলা সংগ্ৰামী নাৰী। অনন্য সৌন্দৰ্য নিহিত অমিয়া দুৰ্বুদ্ধ শক্তি বিষাদ বিনাশী সমস্যা বিধ্বংসী প্ৰেমৰ মূৰ্তি। অসহ্য বাস্তৱকো নীৰৱে সহ্য কৰি অহৰ্নিশে হৈ ৰওঁ অমেয় প্ৰেমৰ অক্লান্ত পোহৰী। নাৰী হোৱাৰ বাবে এই পৃথিৱীত হলেও অবলা। নাৰীত্ব, সতীত্ব, মাতৃত্ব, সহ্যশীল মানৱীয়তাৰে সংসাৰত অন্তৰ্ভূতি জীৱনত মই সদায় সবলা। সত্য ধৰ্ম প্ৰেম সুন্দৰৰ মই অকৃত্ৰিম পূজাৰী। সত্য ধৰ্ম প্ৰেম সুন্দৰৰ মই অকৃত্ৰিম পূজাৰী। চতুৰ্বৰ্গ সাধন কঠিন সাংসাৰিক জীৱনৰ ময়েই নিয়ন্ত্ৰিকা শক্তি, ময়েই অধিকাৰী। দেৱৰো অজ্ঞাত অনিন্দ সুন্দৰ সৌন্দৰ্যৰ সৃষ্টি। চিৰ বিপ্লৱী মই কোনে কয় অবলা দুৰ্বলা নাৰী। প্ৰেম জ্ঞান ভক্তিৰে মই নিত্য শক্তিশালী। অমিয়া অমৰ শক্তি মোৰ চিৰ অচিৰ্যশালী। সৰ্বদেৱীৰ শক্তিৰ সমাহাৰ মই সৃষ্টিৰ পাতনি। ধৈৰ্য সমন্বিত মই পৃথিৱীৰ অমেয় শান্তি। শাশ্বতী সবলা মই দুৰন্ত সংগ্ৰামী। আজন্ম লক্ষ্য মোৰ বিশ্ববিজয়ী নাৰী মুক্তি। যুঁজি যাম অবিৰাম অহোপুৰুষাৰ্থ কৰি। নাৰী মুক্তিৰ জনজাগৰণ গহিমেই গহিম তুলি। নহয় প্ৰহসন ই মোৰ জীৱন দৰ্শনৰ জ্যোতি। অবিকল্প লক্ষ্য মোৰ পৃথিৱীৰ নাৰী মুক্তি। সত্য সৌন্দৰ্যমণ্ডিত সূৰ্যময় সৌধৰে ঐশ্বৰ্যশালীময় অক্লান্ত সৃষ্টিশীলা সংগ্ৰামী নাৰী।